খালি খালি তই গ্লাস খালি আর গ্লাস খালি কোন মর মার করে কথা নাই খালি না পানী আছে তই একো পেট ফুল হল নেকি সো মাংস মই পালো এপুয়া ঠিকে আছে এইটো উইনার হিচাপে এই গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আজি হৈছে মোৰ এইটো প্ৰথম ব্লগ গতিকে প্ৰথম ব্লগত মানে চেলেঞ্জ দিবলৈ আপোনালোকক চেষ্টা কৰিম তো আপোনালোকে ব্লগটো বনাব চাই থাকিব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব তো গতিকে আমি আজিৰ ব্লগটো আৰম্ভ কৰি দিওঁ আমি চেলেঞ্জটো কৰিবৰ কাৰণে ৰেডি কৰি আছোঁ মানে আমি এফালে মানে কাপত ঢাকি থকা হৈছে তো আপোনালোকে ভিডিঅ'টো চাই মজা পাব তো এইফালে চাওক ফ্ৰুটো চেলেঞ্জ আজি ফ্ৰুটো যিহেতু আজি গৰমৰ দিন তো এই গৰমৰ মানে আজি মানে চেলেঞ্জটো দিবলৈ চেষ্টা কৰিছোঁ তো ব্লগটো যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এইফালে আছে চেলেঞ্জাৰসকল আছে পূৰা কিনা চেলেঞ্জ তই কৰিবি নে নাই এইফালে আছে পূৰা ৰেডি হৈছে আৰু এইফালে কোনে আছা তো চেলেঞ্জটো খুবেই ইণ্টাৰেষ্টিং হ'ব তো চাই থাকক মানে যোনে যিমান গিলাচ খাব পাৰে মানে চেলেঞ্জটোত মানে যোনে বেছি গিলাচ খাব পাৰিব মানে তো চেলেঞ্জটো মানে জয়ী হ'ব তো চাই থাকক ব্লগটো মানে চেলেঞ্জটো ৰেডি কৰিবলৈ ওলাইছোঁ তো এইফালে চাওক গিলাচত পূৰা ভৰাই লৈছোঁ তো চেলেঞ্জ পূৰা তামাম আৰু মানে 30 ছেকেণ্ড টাইম দিয়া হ'ব 30 ছেকেণ্ডত মানে যে গিলাচ খাব পৰা আৰু ষ্টাৰ্ট কৰ ৰেডি কৰ ৰেডি খালি খালি তই গ্লাস খালি আর গ্লাস খালি কোন আর গ্লাস খা 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 টাইম আপ গাড়ি উঠি যাবে চাই আছে আৰু এইফালে আপুনি কৰিব তো পূৰা একদম ৰেডি মানে টাইমটো কমাইছে নাই 30 ছেকেণ্ডত যিমান গিলাচ খাব পেট ফুল হৈ যায় মার করে কথা নাই খালি না পানী আছে তই একো উইনাৰ আৰু এইফালে পূৰা খাইছে লাষ্টৰ মানে ৰৈ গ'ল পূৰা খাইছে চাওক কেনে এইফালে গুড মৰ্ণিং বঢ়িয়া তো চেলেঞ্জ চাই কেনেকুৱা লাগিল ক চেলেঞ্জ চাই কিমান আছিলে তই ইটো তিনিতে হাৰি গেলি এনে বহুত লেভেল দি থাকা আৰু এইফালে কেনে বঢ়িয়া আৰু এইফালে আমাৰ কেনে চেলেঞ্জটো কৰি পেট ফুল হ'ল নেকি সো মাংস মই পালো এপুয়া ঠিকে আছে এইটো উইনাৰ হিচাপে থ্যাংক ইউ আৰু এইফালে কেনে কিমান গিলাচ খাব বুলি ক'লি 6 গিলাচ মাৰি গিলাচ পূৰা পেট ফুল আৰু নেগেল আৰু দিম দে তো গায়ে যদি ব্লগটো চাই ভাল পায় তো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু মানে এনেকুৱা ধৰণৰ বহুত চেলেঞ্জৰ মানে ব্লগ দিবলৈ চেষ্টা কৰিব আৰু সম্পূৰ্ণ চেলেঞ্জটো চাবলৈ মানে ৰৈ থাকিব তো আপোনালোকক অতি সোনকালে মানে চেলেঞ্জটো মানে আপলোড দিম গতিকে চাই থাকিব ব্লগ